ছাত্ৰ ছাত্ৰীসকল, আমি এটা সমকোণী ত্ৰিভুজ বিবেচনা কৰিছোঁ। আমি সমকোণী ত্ৰিভুজ ABC লৈছোঁ, য'ত C কোণটো এক সমকোণ। ABC সমকোণী ত্ৰিভুজৰ C কোণ সমান 90 ডিগ্ৰী বা এক সমকোণ। গতিকে C কোণৰ বিপৰীত বাহু AB হ'ব সমকোণী ত্ৰিভুজটোৰ অতিভুজ, অৰ্থাৎ ABটো এই ত্ৰিভুজটোৰ বৃহত্তম বাহু। অতিভুজক ইংৰাজীত কোৱা হয় হাইপটেনুজ। গতিকে ABটো হ'ব অতিভুজ বা হাইপটেনুজ। যদি সমকোণী ত্ৰিভুজ এটাৰ যিকোনো দুটা বাহুৰ যোগ দিয়া থাকে, তেতিয়াহ'লে আমি তৃতীয় বাহুটোৰ যোগ উলিয়াব পাৰোঁ। মই ধৰি লৈছোঁ ইয়াত BC সমান 3 একক আৰু AC সমান 4 একক। গতিকে BC আৰু AC দিয়া থাকিলে আমি অতিভুজ AB উলিয়াই ল'ব পাৰোঁ, আৰু ইয়াৰ কাৰণে আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিম। আমি অষ্টম শ্ৰেণীতে পাই আহিছোঁ পাইথাগোৰাছৰ উপপাদ্য। গতিকে পাইথাগোৰাছৰ উপপাদ্য অনুসৰি অতিভুজৰ বৰ্গ, অৰ্থাৎ ইয়াত AB স্কুৱেৰ, এইটো হ'ব আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান, অৰ্থাৎ AC স্কুৱেৰ প্লাছ BC স্কুৱেৰৰ সমান, অৰ্থাৎ AB স্কুৱেৰ সমান AC স্কুৱেৰ প্লাছ BC স্কুৱেৰ। ACৰ মাপ দিয়া আছে 4, গতিকে 4 স্কুৱেৰ প্লাছ BCৰ মান 3 স্কুৱেৰ, অৰ্থাৎ 16 প্লাছ 9 সমান 25। গতিকে AB স্কুৱেৰ সমান পালোঁ আমি 25। গতিকে AB হ'ব 25ৰ বৰ্গমূল, অৰ্থাৎ 5 একক। গতিকে আমি ABৰ মান 5 পালোঁ, অৰ্থাৎ দুটা বাহুৰ মাপ দিয়া আছিল, আমি 3 নম্বৰ বাহুটো মাপ উলিয়াই ল'লোঁ পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত। আৰু চিটো যিহেতু সমকোণ, বাকী দুটা কোণক, অৰ্থাৎ কণীয় আৰু কোণবিক আমি সূক্ষ্মকোণ বুলি ক'ম, কাৰণ C কোণটো 90 ডিগ্ৰী আৰু A আৰু B কোণৰ যোগফল 90 ডিগ্ৰীৰ সমান, সেয়েহে প্ৰত্যেকে A আৰু Bৰ প্ৰত্যেকে সূক্ষ্মকোণ। আমি পুনৰ ABC সমকোণী ত্ৰিভুজটো অংকন আঁকিছোঁ, য'ত C কোণটো এক সমকোণ। এতিয়া বাকী সূক্ষ্মকোণ দুটা, অৰ্থাৎ A আৰু B কোণ সাপেক্ষে বাকী বাহুবিলাকৰ নাম কি কি হ'ব, অৰ্থাৎ সিহঁতৰ সম্পৰ্ক কেনেকুৱা, কোণকেইটাৰ সৈতে বাহুৰ সম্পৰ্ক কেনেকুৱা। C কোণটো যিহেতু এক সমকোণ 90 ডিগ্ৰী, তাৰ বিপৰীত বাহু AB হ'ব অতিভুজ। আৰু যদি আমি A কোণৰ কথা বিবেচনা কৰোঁ, AC বাহুটো A কোণৰ এটা অংশ, AC বাহু। সেইকাৰণে আমি AC কম A কোণৰ সন্নিহিত বাহু, কোণেৰ সন্নিহিত বাহু হ'ব AC। সন্নিহিত বাহু ইংৰাজীত কোৱা হয় এডজাচেণ্ট ছাইড। মই লিখি লৈছোঁ এডজাচেণ্ট ছাইড, ADJACENT। আৰু অতিভুজ হ'ল হাইপটেনুজ। এই কোণৰ বিপৰীত বাহু হ'ল BC। এই কোণৰ সৈতে সম্বন্ধ ABৰ অতিভুজ, কাৰণ সি C কোণৰ, অৰ্থাৎ C মিনছ 90 ডিগ্ৰী আছিল, সমকোণৰ বিপৰীত বাহু অতিভুজ, আৰু BCটো হ'ল ইয়াৰ বিপৰীত বাহু এই কোণৰ, তাকৈ অপজিট ছাইড, মই অপজিট লিখিছোঁ। আৰু AC হ'ল সন্নিহিত বাহু, অৰ্থাৎ এই কোণৰ এটা অংশ AC, সেইকাৰণে সন্নিহিত বাহু, আৰু এই কোণৰ বিপৰীত বাহুটো হ'ল BC। এই কোণ সাপেক্ষে ত্ৰিভুজটোৰ বাহু তিনিটাৰ নাম পাই গ'লোঁ আমি। এতিয়া B কোণ সাপেক্ষে আমি বাহু তিনিটাৰ নাম কি হয় আমি চাই ল'ম। গতিকে সেই একেটা চিত্ৰ আঁকিছোঁ আমি, ABC সমকোণী ত্ৰিভুজ, য'ত Cটো 90 ডিগ্ৰী। গতিকে B কোণ সাপেক্ষে
এ বিটো হ'ব অতিভুজ কাৰণ ই চি কোণৰ বিপৰীত বাহু এ বিটো অতিভুজৰ নাম চেঞ্জ হোৱা নাই একেই আছে হাইপটেনিউজৰ এইডছটো লিখি লৈছোঁ মই কাষত আৰু বি কোণৰ বিপৰীত বাহু হ'ল এ চি কাৰণ বি কোণৰ বিপৰীত বাহু এ চি কাৰণ বি কোণৰ পৰা ই দূৰত আছে আঁতৰত আছে অপজিট ছাইড ওটো লিখি লৈছোঁ আৰু বি চিটো হ'ল বি কোণৰ এটা অংশ বি চিটো হ'ল বি কোণৰ অংশ সেইকাৰণে ই হ'ব সন্নিহিত বাহু কোণ বিৰ সন্নিহিত বাহু হ'ব বি চি অৰ্থাৎ এডজাচেণ্ট ছাইড ই লিখিছোঁ আমি দেখা পাইছোঁ এ চি বাহুটো আছিল কোণেৰ অংশ সেইকাৰণে সন্নিহিত বাহু কিন্তু এ চি বাহুটো বি কোণ সাপেক্ষে বিৰ বিপৰীত বাহু অতিভুজটো একেই আছে বি চিটো আছিল এ কোণৰ বিপৰীত বাহু কিন্তু বি কোণ সাপেক্ষে বি চিটো হ'ল বি কোণৰ সন্নিহিত বাহু অৰ্থাৎ এ আৰু বি কোণ সাপেক্ষে বাকী বাহু দুটাৰ নাম বেলেগ বেলেগ হৈছে কিন্তু অতিভুজ একেই আছে এ বিটো দুয়োটা ক্ষেত্ৰতে অতিভুজেই হয় পুনৰ এ বি চি সমকোণী ত্ৰিভুজটো আঁকিছোঁ এ বি অতিভুজ হিচাপে লৈছোঁ আৰু চি কোণটো 90 ডিগ্ৰী লৈছোঁ গতিকে এই ত্ৰিভুজটোত বাহু তিনিটা অনুপাত এ বি এ চি আৰু বি চিৰ অনুপাত আমি পাওঁ যিকোনো দুটা বাহুৰ সৈতে অনুপাত পাম বি চি অনুপাত এ বি অৰ্থাৎ বি চি বাই এ বি এ চি আৰু এ বিৰ অনুপাত এ চি বাই এ বি বি চি আৰু এ চিৰ অনুপাত বি চি বাই এ চি আমি এই তিনিটা বাহুৰ এই তিনিটা অনুপাত পালোঁ দুটা দুটা বাহুৰ অনুপাত আকৌ ইহঁতৰ বিপৰীত অনুপাত কেইটা পাম আমি বি চি আৰু এ বিৰ অনুপাত পাইছোঁ এতিয়া এ বি আৰু বি চিৰ অনুপাত পাম ঠিক তেনেদৰে এ চি আৰু এ বিৰ অনুপাত পাইছোঁ এতিয়া এ বি আৰু এ চিৰ অনুপাত পাম আকৌ বি চি আৰু এ চিৰ অনুপাত তাৰ সলনি পাম এ চি আৰু বি চিৰ অনুপাত আচলতে আমি তিনিটা বাহুৰ মুঠ 6টা অনুপাত পাইছোঁ ত্ৰিভুজৰ বাহুৰ সৈতে জড়িত এই অনুপাতসমূহক আমি কওঁ ত্ৰিকোণমিতিক অনুপাত আৰু এই ত্ৰিকোণমিতিক অনুপাতসমূহ কেনেকৈ ওলাব পাৰি সেইটো আমি এতিয়া আলোচনা কৰিছোঁ প্ৰথমতে আমি এই কোণৰ ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াম এতিয়া আমি পাইছিলোঁ এ চি বাহুটো এই কোণৰ এটা অংশ গতিকে এ চিটো এই কোণৰ সন্নিহিত বাহু আৰু বি চিটো এই কোণৰ বিপৰীত বাহু এইটো লিখি লৈছোঁ এ চিটো কোণ এৰ সন্নিহিত বাহু কাৰণ এ চি বাহুটো কোণ এৰ এটা অংশ আকৌ বি চিটো কোণ এৰ বিপৰীত বাহু ই সম্পূৰ্ণ বিপৰীত ফালে আছে কোণেৰ বিপৰীত বাহু আৰু এ বিটো অতিভুজ কোণ এ সাপেক্ষে হওক কোণ বি সাপেক্ষে হওক ই সদায় অতিভুজ কাৰণ সি সমকোণৰ বিপৰীত বাহু চি কোণৰ বিপৰীত বাহু চিটো 90 ডিগ্ৰী আৰু আমি এতিয়া কোণ এ সাপেক্ষে অনুপাতসমূহ আলোচনা কৰিম কোণ এৰ সাইন বুলি ক'লে আমি কি বুজো কোণেৰ সাইনক সাধাৰণতে সাইন এ
বুলি লিখা হয় কোণ এৰ সাইন SIN সাইন ইয়াক আমি শৰ্ট ফৰ্মত সাইন SIN আৰু এইটোৱে কোণটো বুজাইছে সাইনে বুলি লিখো গতিকে সাইনে মানে হল কোণ এৰ বিপৰীত বাহু আৰু অতিভুজৰ অনুপাত কোণ এৰ সাইন মানে হল সাইন অফ কোণে এংগুলে সাইন অফ এংগুলে মানে হল এর বিপরীত বাহু আর অতিভুজৰ অনুপাত অর্থাৎ কোণের বিপরীত বাহু ইয়াত এই চিত্ৰটোত BC আৰু অতিভুজ ABৰ অনুপাত BC অনুপাত AB এইটো হল কোণ এ সাপেক্ষে সাইন এই অনুপাতটোৰ নাম কোণ এ সাপেক্ষে সাইন অর্থাৎ সাইন অফ এংগুল A এই কোণৰ সাইন বুলি কওঁ আমি BC আৰু ABৰ অনুপাতক এতিয়া কোণ এর কোসাইন কোণ এর কোসাইন COSIN কোসাইন কোণ এর কোসাইনক cos A cos A বুলি লিখে এইটো ইয়াত কোণটোক বুজাইছে cos এর কোণ এর কোসাইনক আমি cos A বুলি লিখো গতিকে cos A হল কোণ এর সন্নিহিত বাহু cos A কোণ এর সন্নিহিত বাহু আৰু অতিভুজৰ অনুপাত কোণ এর সন্নিহিত বাহু আৰু অতিভুজৰ অনুপাত কোণের সন্নিহিত বাহু হল চিত্ৰটোত AC আৰু অতিভুজ ABৰ অনুপাত AC অনুপাত অতিভুজ AB AC আৰু ABৰ অনুপাতক আমি কম কোণ এর কোসাইন বা শর্ট ফর্মত বা সংক্ষিপ্তভাৱে cos A সমান AC বাই AB আৰু কোণ এর টেনজেন্ট কোণ এর টেনজেন্ট TANGENT টেনজেন্ট কোণের টেনজেন্টক tan A বুলি লিখা হয় TAN tan A এইটো হল কোণ বা এংগুলটো বুজাইছে গতিকে কোণের এংগুলের টেনজেন্টক tan A বুলি লিখা হয় গতিকে tan A হব tan A হল কোণ এর বিপরীত বাহু কোণ এর বিপরীত বাহু আৰু কোণ এর সন্নিহিত বাহুৰ অনুপাত কোণ এর বিপরীত বাহু আৰু কোণ এর সন্নিহিত বাহুৰ অনুপাত আমাৰ এই চিত্ৰটোৰ এই অনুপাতটো হ'ব BC আৰু ACৰ অনুপাত BCটো হল কোণের বিপরীত বাহু আৰু ACটো হল সন্নিহিত বাহু BC অনুপাত AC এইটো হল tan A মই পুনৰ কৈছো কোণ A সাপেক্ষে কোণের সাইন হল কোণ এর বিপরীত বাহু আৰু অতিভুজৰ অনুপাত অর্থাৎ BC অনুপাত AB কোণ এর কোসাইনক আমি cos A বুলি লিখো আৰু cos A হল কোণের সন্নিহিত বাহু আৰু অতিভুজৰ অনুপাত গতিকে চিত্ৰটোত AC আৰু ABৰ অনুপাতটো হল cos A আৰু কোণ এর টেনজেন্টক আমি tan A বুলি লিখো আৰু tan A হল কোণ এর বিপরীত বাহু আৰু কোণ এর সন্নিহিত বাহুৰ অনুপাত অর্থাৎ চিত্ৰত BC আৰু ACৰ অনুপাত হ'ব tan A
এতিয়া এই অনুপাত তিনিটা অতি সহজে কেনেকৈ মনত ৰাখিব পাৰি তাৰ মন্ত্ৰটো মই এতিয়া শিকাই দিছোঁ। গতিকে মই কোন এই সাপেক্ষে ফাৰ্ষ্ট আলোচনা কৰিম যে কোন এক সন্নিহিত বাহু, কোন এৰ সন্নিহিত বাহুটো হ'ল AC, তাক এডজাচেণ্ট ছাইড বা এডজাচেণ্ট লিখি লৈছোঁ। আৰু BC হ'ল কোণেৰ বিপৰীত বাহু, অপজিট ছাইড বা অপজিটটো লিখি লৈছোঁ। আৰু অতিভুজটো হ'ল হাইপটেনুজ। এতিয়া মই এডজাচেণ্ট ছাইডৰ কাৰণে মই এডজাচেণ্ট অপজিট হাইপটেনুজ এই তিনিটা বাহুৰ এডজাচেণ্টৰ কাৰণে মই A লিখি লৈছোঁ, অপজিটৰ কাৰণে O আৰু হাইপটেনুজৰ কাৰণে H। এতিয়া আমি তিনিটা শব্দ মনত ৰাখিম। এটা হ'ল চহ, SOH চহ, কাহ CAH কাহ, আৰু টৱা TOA। ইয়াত চৰ এছটোৱে চাইন বুজাইছে, কাহ চিটোৱে কজ বুজাইছে, আৰু টৱাৰ টিটোৱে টেন বুজাইছে। গতিকে চাইন কজ টেন অনুপাত লিখিবৰ কাৰণে এই তিনিটা শব্দ মনত থাকিলেই হ'ল। গতিকে চহ চাইন A, গতিকে অ'তে হ'ল অপজিট, অৰ্থাৎ A কোণৰ অপজিট বাহু অৰ্থাৎ BC, আৰু হাইপটেনাছ অৰ্থাৎ AB চহ। কজ A কাহ, গতিকে এডজাচেণ্ট ছাইড AC আৰু হাইপটেনুজ অৰ্থাৎ AB, AC আৰু AB অনুপাত। টেনে, গতিকে টৱা অপজিট অৰ্থাৎ BC, আৰু এডজাচেণ্ট অৰ্থাৎ AC অনুপাত, BC অনুপাত AC। চহ কাহ টৱা এই তিনিটা শব্দ মনত থাকিলে আমি যিকোনো অনুপাত অনায়াসে লিখিব পাৰোঁ। অৰ্থাৎ ত্ৰিকোণমিতিক অনুপাত ছটাৰ যিকোনো এই চকা টৱাৰ হয় আমি তিনিটা পাম, চাইন কছ আৰু টেন। এই তিনিটা যদি আমি মনত থাকে তেতিয়াহ'লে বাকী তিনিটা মনত থাকিব, সেইকেইটা আমি আলোচনা কৰি আছোঁ। গতিকে চাইন কছ টেন এই তিনিটা অনুপাত আমি মনত থকাৰ কাৰণে এই তিনিটা চহ কাহ টৱা মনত ৰাখিলেই হ'ল। এতিয়া আমি যদি বি কোণৰ কথা বিবেচনা কৰোঁ, কোন বি সাপেক্ষে চাইন বি, গতিকে চহ বি কোণৰ অপজিট ছাইড AC, অ'তে হ'ল অপজিট AC অনুপাত H হাইপটেনুজ অৰ্থাৎ AB, AC অনুপাত AB চাইন বি, আৰু কছ বি, গতিকে কাহ A হ'ল এডজাচেণ্ট অৰ্থাৎ বি কোণৰ এডজাচেণ্ট ছাইড BC অৰ্থাৎ সন্নিহিত বাহু বি কোণ সাপেক্ষে BC, আৰু অতিভুজ AB, BC আৰু AB অনুপাতটো হ'ল কছ বি, আৰু টেন বি টৱা অৰ্থাৎ অপজিট বি কোণৰ অপজিট বাহু বিপৰীত বাহু AC আৰু এডজাচেণ্ট বি কোণৰ সন্নিহিত বাহু BC, AC আৰু BC অনুপাতটো হ'ল টেন বি। গতিকে আমি মনত ৰাখিবলগীয়া মন্ত্ৰটো হ'ল চহ কাহ টৱা। এতিয়া পুনৰ আমি সমকোণী ত্ৰিভুজটো আঁকি লৈছোঁ, য'ত চিকোণটো আমি সমকোণ ধৰিছোঁ। এটা উদাহৰণ লৈছোঁ। ইয়াত AC বাহুৰ মান ধৰি লৈছোঁ 3 একক, BC বাহুৰ মান 4 একক, আৰু AB 5 একক। গতিকে চাইনে, গতিকে চহ, গতিকে চাইনে হ'লে BC অনুপাত AB, গতিকে 4/5। কছে কাহ, গতিকে এডজাচেণ্ট AC অনুপাত AB অৰ্থাৎ 3/5, আৰু টেন A, গতিকে অপজিট BC আৰু
adjacent AC অনুপাত অৰ্থাৎ 4/3 এতিয়া আমি এই তিনিটা অনুপাতৰ বিপৰীত অনুপাতসমূহ আলোচনা কৰিম এতিয়া কোণ এৰ কোসিকাণ্ড কোণ এৰ কোসিকাণ্টক COSECANT কোসিকাণ্টক কোসেক এ বুলি লিখা হয় COSEC কোসেক এ এইটো ইয়াত কোণটো বুজাইছে কোসেক এ অৰ্থাৎ এই কোণৰ কোসিকাণ্ট গতিকে এই কোণৰ কোসিকাণ্ট বা কোসেক এইটো হ'ল আচলতে সাইনৰ এই কোণৰ সাইনৰ বিপৰীত অনুপাত অৰ্থাৎ 1/sin A কোসেক এইটো হ'ব 1/sin A sin এটো আছিল ইয়াত BC/AB গতিকে হ'ব এইটো AB/BC অৰ্থাৎ 4/5 আছিলে এইটো হ'ব 5/4 AB/BC গতিকে 5/4 তাৰপিছত কোণ এৰ সিকাণ্ট SECANT সিকাণ্ট কোণের সিকাণ্টক সেক এ SEC সেক এ বুলি লিখা হয় আৰু কোণের সিকাণ্ট কোণ এর কোসাইনৰ বিপৰীত অনুপাত গতিকে সেক হ'ব 1/cos A cos এটো আছিলে AC/AB গতিকে তাৰ বিপৰীত অনুপাতটো হ'ব AB/AC আৰু 5/3 এই চিত্ৰটোৰ কাৰণে এই উদাহৰণটোৰ কাৰণে হ'ব এইটো 5/3 আৰু কোণ এৰ কটেনজেণ্ট কোণ এৰ কটেনজেণ্ট COTANGENT কটেনজেণ্ট ইয়াক সংক্ষিপ্তভাৱে কট এ বুলি লিখা হয় COT কট এ বুলি লিখা হয় অৰ্থাৎ এই কোণৰ কটেনজেণ্ট কটে মানে গতিকে এই কোণৰ কটেনজেণ্টটো এই কোণৰ টেনজেণ্টৰ বিপৰীত অনুপাত গতিকে কট এ হ'ব 1/10 A কট এ সমান 1/10 A টেনে আছিলে আমাৰ BC/AC গতিকে কটে হ'ব AC/BC অৰ্থাৎ 3/4 এই উদাহৰণটোৰ ক্ষেত্ৰত গতিকে কোসেকেটো হ'ল সাইনের বিপৰীত অনুপাত সেকেটো হ'ল কসের বিপৰীত অনুপাত আৰু কটে হ'ল টেনের বিপৰীত অনুপাত গতিকে আমি মনত ৰাখিব লগা মন্ত্ৰটো হ'ল চহ কাহ তোৱা